অসমীয়া ভাষাই কেতিয়া ভাষাৰ ৰূপ পায়? নৱম-দশম শতিকাত। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থৰ ৰচক কোন? ড বাণীকান্ত কাকতি। তেজেৰে কমলাপতি বৰগীতটিৰ ৰচক হ'ল মাধৱদেৱ। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱা। মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা। শিশুৰ মানসিক বিকাশত কিহৰ ভূমিকা অপৰিসীম? মাতৃভাষা। প্ৰহ্লাদ চৰিতৰ ৰচক কোন? হেম সৰস্বতী। অসমীয়া ভাষাৰ স্বৰবৰ্ণ কেইটা? 11টা। অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ কেইটা? 41টা। ভাষাৰ মূল হ'ল ধ্বনি।